আহক আজি গাহৰি বনাওঁ, মানে মই বনাওঁ, আপোনালোকে চাই থাকক। গেছৰ ফ্লেমটো অন কৰি এখন চাফা কেৰাহী পাতি দিব। তাতে অকণমান পানী, অলপ মাংস, অলপ নিমখ আৰু এখন ঢাকোন বহাই বইল কৰি ল'ব। তাৰপিছত একেখন কেৰাহীকে পুনৰ ধুই পখালি চাফা কৰি তাতে অকণমান তেল দিব। সেই অকণমান তেলতে মা মছলাখিনি ভাজি ল'ব, মানে ধৰক পিঁয়াজ, আদা, নহৰু, জলকীয়া, হালধি, নিমখ ইত্যাদিবোৰ। তাৰপাছত তাতে দি দিব বইল কৰি থোৱা গাহৰিখিনি। আপোনালোকে জানেই, পিছে মই এনেই কৈহে গৈছোঁ দেই। তাৰপাছত তাতে আপোনালোকে দিব পাৰে আলু, লাই শাক, কচু থুই ইত্যাদিবোৰ। মই যি যি দিলোঁ দেখুৱাবলৈ থাকি গ'ল, মানে লাই শাক আৰু আলুহে দিছোঁ পিছে। আৰু এইখিনি ভাজি থকাৰ পাছত লাই শাকৰ যেতিয়া পানী শুকাব তেতিয়া অকণমান দি দিব পানী, আৰু সেইখিনি উতলাই থাকিব ভালকৈ, আৰু যেতিয়ালৈকে মাংস আলু চব সিজি নাযায়। আৰু মাংস সিজাৰ পাছত এইদৰে ধুনীয়াকৈ এটা কাঁহৰ বাতিত ছাৰ্ভ কৰিব। বাৰু আজিলৈ